নমস্কাৰ মই মিতালী বৰুৱা নিউমাৰলজিষ্ট আৰু টেৰট কাৰ্ড ৰিডাৰ আজি মই লৈ আহিছো আন এটি ৰেমেডি এই ৰেমেডিটো হৈছে বহুতে মোক মেছেজ কৰি থাকে যে দোকানত আগতে যিসকলে ব্যৱসায় কৰে তেওঁলোকৰ দোকানত আগতে গ্ৰাহক আহিছিল কিন্তু এতিয়া কমি গৈছে তেওঁলোকৰ বাবে এই ৰেমেডিটো হৈছে গ্ৰাহকক কেনেকৈ আকৰ্ষণ কৰিব পাৰি বা দোকানলৈ কেনেকৈ গ্ৰাহক আনিব পাৰি অনলাইন যিসকলে অনলাইন কৰে তেওঁলোকৰ বাবেও হয় এই ৰেমেডি তেওঁলোকেও কৰিব পাৰে বা বিউটি পাৰ্লাৰ হওক যি আছে আৰু যি ব্যৱসায় আছে তাৰ বাবে এই ৰেমেডিটো মোৰ ভিডিঅটো হেকলৈকে চাই থাকিব তাৰ আগত এতিয়ালৈকে যিসকলে ডিভাইন নিউমাৰো কেয়াৰ পেজটো ফলো কৰা নাই আৰু ইউটিউব চেনেল ডিভাইন নিউমাৰো কেয়াৰ সাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব এতিয়া আহো ভিডিঅটোৰ পিছলৈ তেওঁলোকে কি কৰিব শুক্ৰবাৰৰ দিনাখন অথবা যিকোনো মাহৰ 1 তাৰিখত কৰিব এই কামটো পাৰিলে ৰাতিপুৱা গা পা ধুই উঠি যেতিয়া দোকান বা জট পৰা অনলাইন কাম কৰে যিটো ৰুমৰ পৰা বা বিউটি পাৰ্লাৰে হওক যিয়ে নহওক আৰু সাবচিকুন কৰি লৈ মুছি খাৰি লৈ তেওঁলোকে যোনে যি ভগৱানক পূজা কৰে কৰি লৈ দালচেনি পাউডাৰ চিনামন পাউডাৰ পায় নতুবা ঘৰতে দালচেনিৰ টুকুৰা কিনি আনিও পাউডাৰ বনাই ল'ব পাৰে তেওঁলোকে বনাই লৈ কি কৰিব নিজৰ বাও হাতৰ পামত অৰ্থাৎ বাও হাতৰ তলুৱাত অলপ লব লৈ যিখন দুৱাৰ মুখেৰে গ্ৰাহক আহে সেই দুৱাৰ মুখত তেওঁলোক নিজে গ্ৰাহকৰ নিচিনাকৈ গৈ দোকানৰ ফালে মুখ কৰি ল'ব অৰ্থাৎ দোকানৰ গ্ৰাহক যেনেকৈ সোমাই তেনেকৈ মুখ কৰি ল'ব লৈ তিনিবাৰ এই লাইনটো ক'ব as the cinnamon powder blows into my shop prosperity and abundance flows into my shop আকৌ এবাৰ কৈ দিছো as the cinnamon powder blows into my shop prosperity and abundance flows into my shop তেনেকৈ তিনিবাৰ ক'ব কৈ এনেকৈ ফু মাৰি উৰুৱাই দিব যাতে দোকানখনৰ ভিতৰত সিটিকি পৰে তাৰ পিছত আপোনালোকে হাতখন নুধুব নধুই কি কৰিব নিজৰ মূৰত এনেকৈ দিব আৰু মনতে হেৰি কৰিব যে মা লক্ষ্মী মায়ে আপোনালোকৰ দোকানখনলৈকে গ্ৰাহক আনিলে মানে গ্ৰাহকক আকৰ্ষণ কৰিলে তেনেকৈ কৰিব পাৰিলে ৰাতিপুৱাৰ ভাগত সোনকালে কৰিব এই কামখিনি গা পা ধুই ধুনীয়াকৈ কৰিব বিশ্বাসেৰে কৰিব যথেষ্ট সুফল পাব কিছুদিন কৰিব এনেকুৱা নহয় যে আজি কৰিলে আজি আহিব বিশ্বাসেৰে কৰিব কিছুদিন কৰি চাব পাৰিলে এই কামটো আপোনালোকে অভ্যাসত পৰিণত কৰক প্ৰতিটো শুক্ৰবাৰে আৰু মাহৰ 1 তাৰিখে কৰি চাওক তেতিয়া গ্ৰাহকৰ লাহে লাহে আপোনাৰ দোকানলৈ আপোনাৰ ব্যৱসায়লৈকে গ্ৰাহকৰ আগমন ঘটিব আৰু যিসকলে কোনোবা মাৰ্কেটিংৰ বিজনেস কৰে কোনোবা এজেন্ট হয় তেওঁলোকেও নিজৰ ঘৰতো কৰিব পাৰে যেটো ৰুমত তেওঁলোকে এই কামবিলাক কৰে কাগজ পত্ৰ বা ল্যাপটপত ৰাখি তেওঁলোকে কৰে তেওঁলোকেও কৰিব পাৰে আৰু যিবিলাকে ট্ৰেডিংৰ কাম কৰে ষ্টকত ইনভেষ্ট কৰে তেওঁলোকেও কৰি চাব পাৰে বিশ্বাসেৰে কৰিব যথেষ্ট সুফল পাব যদি মোৰ ভিডিঅটো ভাল পাইছে তেতিয়া হলে অনুগ্ৰহ কৰি শেয়াৰ কৰিব ধন্যবাদ ৰাধে ৰাধে